Hey dosto, back to my first channel Sofiqul vlogs. আজি দেখা পাব এই ভিডিওৰ দ্বাৰা মানে গ্ৰাম্য যেটা মানে প্ৰথমবাৰৰ পৰা এটা মেলা হৈ আছে চাওক এতিয়া মই ব্ৰিজৰ পৰা ভিডিওটো আৰম্ভ কৰোঁ আহক এইখন গাড়ী লৈ গৈ আছো নামনি অসম প্ৰথমবাৰ মেলা গাইবান্ধা মেলাখনত গৈ আছো ইয়াতে মাথন ধানৰ খেতি আৰু অসমীয়াবিলাক মানে ধান খেতি কৰি থাকে আহি পালো গাইবান্ধা নেশ্যনেল ব্ৰিজ এতিয়া চাওক মোৰ পিছফালে কি হৈ আছে এতিয়া মোৰ বন্ধুবিলাক তামাম এনজয় কৰি আছে এতিয়া আহিছোঁ একদম মেলা গাইবান্ধা নেশ্যনেল মেলা নামনি অসমত পাই গ'লো এতিয়া চাওক নামনি অসম মেলা মেৰা চেনেল পৰ আপকো স্বাগত হে কিনো কম মানে প্ৰথমবাৰৰ বাবে এই নামনি অসমত মানে আজি নতুন মানে মেলাখন ষ্টাৰ্ট হৈছে এতিয়া কিনো কম স্বাগত দিব লাগিব সন্মান দিব লাগিব আৰু ইয়াৰ এৰিয়াখন চাওক কিমান ধুনীয়াকৈ সজাইছে আহিলে মনটো ইমান ভাল লাগে এতিয়া আপোনালোকে চাব পাৰিব মানে মোৰ মেলাখন যেতিয়া উদযাপন কৰিছে এই উদযাপনৰ মূল কাৰণটো হৈছে চাওক এইটো মানে আমাৰ যেতিয়া গাঁৱৰ পৰিৱেশ এই পৰিৱেশৰ লগত খাপ খুৱাই এইটো মেলাত মানে উদযাপন কৰিছে উদযাপন আগত এইটো বস্তু চাওক মোৰ গাঁৱত যিবিলাক বস্তু আছে সেইবিলাক বস্তু লৈ ইয়াত মানে উদযাপন কৰিছে যেতিয়া মানে গৰুবোৰক হাল বাই আছে আৰু এতিয়া মৰা চৰাই আছে আৰু এইটো মানে যেতিয়া মানে ঘৰ সাজে মানে অসমীয়াবিলাক মানে ঘৰ সাজে এনেকুৱা ইমান ধুনীয়াকৈ সাজিছে মেলাখনত আহি বহুত এনজয় কৰিলোঁ মানে ফাৰ্ষ্ট এইবাৰ মানে নামনি অসমত উদযাপন হৈছে কাৰণে এটা বস্তু চাওক এইবাৰ কিমান অদ্ভুত বস্তু এতিয়া মানে লাইনৰ দ্বাৰা এইটো তৈয়াৰ কৰা হৈছে ইমান ভাল লাগিছে চাওকচোন আৰু এইটো হ'ল মানে গোলাপ ফুল কিমান ধুনীয়া লাগিছে মানে বহুত উন্নত কৰিছে এইবাৰ চাওক আৰু আমাৰ লগ পাই গ'লোঁ নতুন লগ পাই গ'লোঁ মেলাখনত আহি এটা কমন বস্তু খাবই লাগিব এতিয়া নখালে মানে নচলে এইখন চিনি সহজ বুলি কয় এইটো যে কিমান টেষ্ট এইটো মানে যিকোনো বস্তু খাব নকয় এইটো খাবই লাগিব ই কিমান টেষ্ট এতিয়া খাওঁচোন কিমান টেষ্ট ৱাও কি বস্তু বনাইছে চিংগাৰা স্প্ৰিং ৰসগোল্লা ডিম মাথন চিংগাৰা আৰু জিলাপি লৈছোঁ বেছি লোৱা নাই অলপ খাওঁ আৰু পিছত খাব লাগিব ন মেলাত আহি একো মানে চিংগাৰা কিছু খাব লাগিব এতিয়াতো নাখাওঁ তাহলে কি যে বালৰ মেলা হয় এইটো আৰু অলপ বুট আৰু বন্দি মেলাত এইখনৰ আইটেমৰ দোকান এতিয়া সকলো ধৰণৰ গিফ্টৰ বস্তু পোৱা যায় যিজনে গিফ্ট দিবলৈ বিচাৰিছে এইটো দোকানৰ পৰা ল'ব পাৰিব ইয়াতে আইছোঁ মানে আপোনালোকৰ গাৰ্লফ্ৰেণ্ড নাই এতিয়া মানে এইটোৱে মানে ইয়াৰ পৰা কিনি ল'ব পাৰিব এইবিলাক গীটাৰ আছে গীটাৰটো আছে ইয়াৰ পৰা ল'ব পাৰিব আৰু মোক মঞ্চৰ পৰা মাতি আছে মোক এটা গান গাবলৈ এতিয়া মই এটা গান গাম ভাল লাগিলে লাইক কৰি দিব
ভ্ৰমণটা কেনেকুৱা লাগিল সকলোৱে কমেণ্টছ কৰিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব দোস্ত বাই বাই নামিব অসম মেলা বাই বাই আৰু আকৌ লগ পাম বেলেগ ভিডিঅ'ত আকৌ লগ পাম বাই বাই